গাইজ এয়া দেখিছে কণী আলু বইল হৈ আছে আৰু এয়া বাহিৰতে জুই আমাৰ খুৰীহঁতৰ পাছফালে এইজনী দেখিছে ববিতা মানে জেঠাই ছোৱালী চিমি জেঠাইকৰ জীয়েক আৰু এইফালে ৰিংকু এইফালে চাই দিয়া আন্ধাৰ হৈছে এইফালে চাই দিয়া এইফালে ঘূৰি দিয়া এইজনী আমাৰ ৰাসৰ প্ৰথম গোপী আৰু এইফালে চাই দিয়া এজনী হ'ল বা দেই লাটু বা মানে কি বুলি ক'ম আমি বহুত সৰু পৰাই মানে একেলগে খেলি মেলি একে ডাঙৰ দীঘল হৈছোঁ দেই একে মানে বা নিচিনাকৈ নাথাকোঁ লগৰ ছোৱালী নিচিনাকৈ থাকোঁ মানে লগৰ ছোৱালী বেছি তাৰপৰা এইও একে দেই আমি একে সৰুৰ পৰা একদম লুকা ভাকু চোৱা চুই মানে চব একেলগে খেলিছিলোঁ এই হ'ল ভণ্টি আৰু চিমি হাই গাইজ কৈ দিয়া ঐ গাইজ সকল এইফালে এয়া ভণ্টি লগৰ দেই গোটেইকেইজনী আন্ধাৰ সিহঁতকেইজনী ঐ এইফালে চাই আছো অকণ আন্ধাৰ মানে এইখিনিত এইজনী আমাৰ এই কদমখনত দেখা ফ্লাছ অন কৰ ফ্লাছ অন নহয় তাই ফ্লাছটোহে দেখুৱাইছে মুখখন দেখুৱাই নাই এদিন দৰ্শনৰ ল'ৰা ছোৱালী এয়া চব মানে আহিলেই মানে খানা খাবলৈ লাগে সেইবাৰ এইটো কাৰণে মানে সেইটা জোৰ কৰিলে চবেই মানে খানাটো খায়ে দিলোঁ আৰু যি কি নহওক 20 টকাকৈ বহুত এজনী আমাৰ চিষ্টাৰ